গোটেই ঘটনাটো এতিয়া শেহতীয়া কি তথ্য আছে? এতিয়া এই শেষৰ আছে। কালি ৰাতি আমি 3টা-4টালৈকে একেলগে আছিলোঁ, হাই কমিশ্যনৰ লগতে বহি আছোঁ। জুবিনৰ ভায়েকজন আহিছে, সন্দীপন গাৰ্গ, আৰু সিদ্ধাৰ্থ আমাৰ তেখেতৰ মেনেজাৰ, তেখেতসকলক বডিটো এতিয়া চমজাব। আৰু এতিয়া হেৰি হ'ল, কি বুলি কয়, অট'পচি কিবা হৈছে, প্ৰচিডিউৰটো কমপ্লিট হৈছে। হাই কমিশ্যনৰ ফালৰ পৰা আমি লাগি আছোঁ যাতে বেছি ফৰ্মেলিটি কম কমাই পেলাই লৈ যাব পৰা যায়। আৰু এতিয়া নিবলৈ ব্যৱস্থা কৰিছে বুলি হাই কমিশ্যনে জনাইছে। 6:30 বজাত আজি সন্ধিয়া এয়াৰ ইণ্ডিয়া হৈ পেলাই দিল্লী যাব। ডাইৰেক্ট নিয়াৰ এটা চেষ্টা কৰিছিলে চৰকাৰে, অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা পাতি আছে হাই কমিশ্যনৰ লগত। চ' চাৰ্টাৰ্ড ফ্লাইট হয়তো ডাইৰেক্ট নোৱাৰিলে। চ' এতিয়া আমি টিকেট ইহঁতি আনিছিলোঁ কাটি দিব। এয়াৰ ইণ্ডিয়া ফ্লাইটত 6:30 বজাত এই দিল্লীলৈ যাব। দিল্লীৰ পৰা হেৰি কৰা, আমি এতিয়া মৰ্গতে আছোঁ। আৰু আমি ভায়েকজন আছে আৰু সিদ্ধাৰ্থ তেখেতৰ মেনেজাৰ, তেওঁলোকে আছিলে গোটেই হেৰিটো। চ' ঘটনাটো যদি কোৱা হয়, মানে জুবিন গাৰ্গে আমি যিটো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কৰোঁ ছিংগাপুৰত, আমি উত্তৰ পূৰ্বৰ গোটেই উদ্যোগীসকল লৈ আহোঁ। ইয়াৰ বায়াৰ চেলাৰ্ছ মিট হয় আৰু খুব ডাঙৰ স্কেলত হয়। চ' জুবিন গাৰ্গে খুব ভাল পায় বস্তুটো, যে এইটো বস্তু জৰিয়তে। আৰু ইয়াত আমি যেতিয়া বেংকক কৰিছিলোঁ তেতিয়াই ফ্লাইটটো আৰম্ভ হৈছিলে, আৰু তেতিয়াৰ কাৰণে গৈছোঁ। চ' আমাক মাতি আছে মৰ্গত যাব লাগিব। তাৰ কাৰণে মই কৈ গৈছোঁ আমাৰ পৰিৱেশটো অলপ হেৰি। মই কথাখিনি কৈছোঁ, মই এটা শেষ কৰি যাওঁ। চ' তেখেতে খুব আহিব বিচাৰিছিলে। আহোঁতে চিধা আহি জুবিনে ভায়েকক লৈ আহিলে, যে তেওঁ মোক কয় যে মই যাব বিচাৰিছোঁ ছিংগাপুৰ, আৰু তেওঁ ভায়েকক লৈ যাব খুজিছে। তাৰপৰা ইয়াকো ক'লে এই শিখৰ বেণ্ডটো লৈ অহা নাই, তেওঁলোকে আহিব বিচাৰিছে। অহা পেলাই মোক ক'লে মই ৰিলেক্স কৰিম। মই সেইকাৰণে থকা ব্যৱস্থা, কিন্তু মোৰ লগত প্ৰায় 400মান মানুহ আহিছে। চব উদ্যোগী, অৰুণাচলৰ, নাগালেণ্ডৰ, মেঘালয় বহুত মানুহ আহিছে। আমি সকলোতে, মই তাতে ব্যস্ত আছিলোঁ। আৰু অনুষ্ঠানটো কালিৰ পৰা জুবিনে গান গোৱা নাছিলে, এইটো কোনোবা ভূঞা তেখেতে কৈ আছে যে ৰাতি গান মিছা, সেইটো ভুল কিছুমান তথ্য হৈ আছে। তো জুবিন গাৰ্গে কালি আমাৰ অনুষ্ঠান চলি আছিল এখন বিজনেছ মিট। সেই মিটখনত আমাৰ উত্তৰ পূৰ্বৰ নেতৃত্ব লোৱা মিটিং, আমাৰ গোটেই টিমটো তাত আছিল। আমি তাত কোনো পধ্যে নাছিলোঁ, আমি গমেই পোৱা নাছিলোঁ এই প্ৰগ্ৰেমটো। এই প্ৰগ্ৰেমটো ইহঁতি কোৱা মতে জুবিন গাৰ্গে নিজে ঠিক কৰিছিলে। হেৰিয়াৰ পৰা, এইটো কি কয়, গুৱাহাটীৰ পৰা অসম সমাজৰ লগত লগ লাগি তেখেতসকলে কালি এটা প্ৰগ্ৰেম কৰিছিল। আৰু সেই প্ৰগ্ৰেমটো আমি গম পোৱা নাই, কাৰণ মই আছিলোঁ বেলেগ ঠাইত, আমাৰ অনুষ্ঠান চলি আছিলে। আৰু প্ৰগ্ৰেমটোত 12জনমান অসম এছ'চিয়েশ্যন আৰু শিখৰ, সিদ্ধাৰ্থ, ভায়েক সন্দীপন, তেওঁলোক গৈছিলে। আৰু গৈ থাকোঁতে মই যিটো গম পালোঁ, ইয়াৰ মুখৰ পৰাই বেছিকেলি তাত তেওঁলোকে সাঁতুৰিবলৈ গৈছিলে। সাঁতোৰ দত নহয়, এইটো এটা চিম্পুল সাঁতোৰত আছিলে বুলি। তেতিয়াই তেওঁৰ হয়তো কিবা এটা ক্ৰিয়া হৈ পেলাই যিটো ঘটনা ঘটিলে। মই আছিলোঁ, আমাৰ উত্তৰ পূৰ্বৰ নেতৃত্ব, আমাৰ গোটেই দল, আমি কোনো ইয়াত যোৱা নাছিলোঁ। গোটেই অসমৰ মানে আপোনাৰ দুখ কৰিছে যে আপোনাৰ নেতৃত্বত আহিছে জুবিন গাৰ্গ, আৰু আপুনি এই দায়িত্ব ল'বলৈ এনেকুৱা ধৰণৰ কথাবিলাক কৈছে। মই এটাই ক'ব খুজিছোঁ, শেখৰে কথাটো ভালকৈ ক'ব। জুবিন গাৰ্গ নিজে আহিছে, সি ছিংগাপুৰ নিজে আহিব বিচাৰিছে। ইহঁতক কৈছে আমি আহাৰ, মই কাৰো হেৰি ক'বলৈ যোৱা নাই, যোনটো সঁচা কথা এইটো কৈছোঁ। এইটো টাইমো নহয়, এইটো আমাৰ জন্মাষ্টমী আগদিনা, চামখানত জন্মাষ্টমী আগদিনা নে 2 দিন আগত গৈছিল। কৈছে কি মই যাম, মোক এনেকৈ কৈ থকা শুনিছোঁ, আমি যাম, শেষৰ তই ওলাবি। সন্দীপন কেতিয়াও বাহিৰত যোৱা নাই, ইণ্টাৰনেশ্যনেল টুৰ, তাকো